নমস্কাৰ বন্ধুসকল মই হলো আকাশ আপোনালোকে চাই আছে আকাশ বদল ইউটিউব চেনেল সো মই লৈছে আপোনালোকে এটা নতুন ভিডিও থাম্বনেইল দেখি গম পাইছে চাগে হয় পেমেন্ট আইছে ফাৰ্স্ট পেমেন্ট ফ্ৰম ইউটিউব সো ইউটিউবৰ মোৰ প্ৰথম দৰমহা বুলি ক'ব পাৰে সো যোৱা বছৰ এপ্ৰিল মাহতে মই ইউটিউব চেনেল আৰম্ভ কৰিছিল এইটো চেনেল নহয় মোৰ মেইন চেনেল যেটো আছে এবি স্মাৰ্ট টিপছ হে চেনেলটো মই আৰম্ভ কৰিছিল যোৱা এপ্ৰিল মাহৰ 28 তাৰিখে প্ৰথম ভিডিও দিছিল মই সো তেতিয়া পৰা মই কাম কৰি গৈ আছো আৰু এডসেন্স এপ্ৰুভেল হৈছিল মোৰ ডিসেম্বৰ মাহৰ 13 তাৰিখে সো ডিসেম্বৰ মাহৰ 13 তাৰিখৰ পৰা মোৰ ডিসেম্বৰ মাহত ইমান আৰ্নিং ভাল নহলে বাট জানুৱাৰী মাহৰ আৰ্নিং আহিছে মোৰ ফেব্ৰুৱাৰী মাহত সো তাৰ কাৰণে এডসেন্সৰ পিন আহিলে কেনে কৈ আৰু কি কৰিব লগা হল আৰু আপোনালোকে কেনেদৰে ইউটিউবত সাকসেস লাভ কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক জনাম সো ভিডিওটো শেষলৈকে চাই থাকক যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো চেনেল সাবস্ক্ৰাইব কৰিবলৈ ভিডিওটো লাইক কৰি দিব যদি আপোনালোকৰ ভিডিওটো ভাল লাগে সো আৰম্ভ কৰো সো যোৱা বছৰ এপ্ৰিল মাহৰ 28 তাৰিখে মই ফাৰ্স্ট মোৰ ভিডিও দিছিলো এবি স্মাৰ্ট টিপ ইউটিউব চেনেলটোত হেতু ভিডিও হয়তো মই এতিয়া হাইড কৰি থোৱা আছে বাট তেতিয়া মই প্ৰথম ভিডিও দিছিলো আৰু শুনিছিলো যে ইউটিউবত ভিডিও দিলে বুলে পইচা পায় তাৰপৰা টাৰ্ম এণ্ড কন্ডিশন আহিলে 2018 চনত কি বুলে 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব প্লাস আপোনাৰ হ'ব লাগিব 4000 ওয়াচ টাইম 4000 ঘণ্টা 4000 ঘণ্টা ওয়াচ টাইম হ'ব লাগিব সো তাৰ কাৰণে বহুত সময় লাগিলে মোৰ সো মই ডেইলি ভিডিও দি গলো সো সময়ত আহি গল ভিউজ বাঢ়িব ধৰিলে প্ৰথমতে গম পোৱা নাছিলো ভিউজ কেনে কৈ বাঢ়ে 10 বন্ধুৰ লগত ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিছিলো হেন্দা দুটা এটা চাই তাৰে পাঁচটা ভিডিওটো লাইক কৰে আৰু তিনটা মানে ডিসলাইক কৰে সো তেনেকৈ হৈ গল কন্ডিশন চলি গল সাবস্ক্ৰাইবাৰ হৈ গল 70 হৈ গল তাৰে 69 এদিন 60 আপুনি মানে দিনটো উঠা নামা কৰি থাকে এবাৰ 69 এবাৰ 70 এবাৰ 69 এবাৰ 70 সো এদিন গ্ৰুপত তেনেকৈ শেয়াৰ কৰতে মই এটা মানে গ্ৰুপৰে এজন সদস্যৰ লগত মোৰ তেনেকুৱা তৰ্কাতৰ্কি হল বাট তেতিয়া মই এটা কথা ভাবিলো যে এনেকৈ কিমান শেয়াৰ কৰিম মই তাৰ পিছত মই এসইও কৰিবলৈ লাগিলো জানিবলৈ লাগিলো যে ভিডিও কেনেকৈ ভিউজ আনিব লাগে বা মানুহে ভিডিও কেনেকৈ ভিউজ কৰে মই দিন ৰাত এটো ৰিসাৰ্চ কৰিবলৈ ধৰিলো যে কেনেকৈ ভিডিওত ভিউজ আনে সো ৰিসাৰ্চ কৰাৰ পিছত মই অৱশেষত এটা সলিউশন পালো যে ভিডিওত ভিউজ আনা এটাই কাম হৈছে হেতু হৈছে এসইও যেটো আপোনালোকে গম পায় না নাজানো যদি গম না পায় কমেন্টত জনাব মই আপোনালোকক এক্সট্ৰা ভিডিওত পুৰা সম্পূৰ্ণ টিউটোৰিয়েল এটা বনাই দিম এসইও সাৰ্চ ইঞ্জিন অপটিমাইজেশন যেটো দ্বাৰা আপোনাৰ ভিডিওত ভিউজ আনিব পাৰে সো হেতু কৰিবলৈ লাগিলো তেতিয়া মই জব আপডেট দিবলৈ ললো তেতিয়া এসইও যোগেদি মোৰ ভিডিও সাৰ্চ লিষ্টত আনিবলৈ পাৰিলো মই প্ৰথমত মোৰ সাৰ্চ লিষ্টত আহি গৈছিল আৰু তেতিয়া পাই মোৰ ভিউজ আহিবলৈ ধৰিলে আৰু সাবস্ক্ৰাইবাৰ হৈ গল তেতিয়া সাবস্ক্ৰাইবাৰ আছিল মোৰ 30000 সাবস্ক্ৰাইব হৈ গল ওয়াচ টাইমও কমপ্লিট হৈ গল চেনেল আন্ডাৰ ৰিভিউ হৈ আছে ৰিভিউ কমপ্লিট হলে মানে 4 মাহ লাগি গল মোৰ 4 মাহ কমপ্লিট হল মুটকে 5 চেনেল খুলিও কিছুমানৰ মনিটাইজেশন এনেবল হৈ গল বাট মোৰ চেনেলৰ এনেবল হোৱা নাছিলে আৰু এনেবল হল লাভশেষত গৈ ডিসেম্বৰ মাহৰ 13 তাৰিখে সো ডিসেম্বৰ মাহৰ 13 তাৰিখ অলপ ভুলছিল হৈ আছে বাট ডিসেম্বৰ মাহৰ 13 তাৰিখে মোৰ এপ্ৰুভেল হল ডিসেম্বৰ মাহত আৰ্নিং ইমান নহলে তাৰ পিছত $10 হলে বুলে আহে এডসেন্সৰ পিন সো মই এজন বন্ধুৱে কলে যে $10 হলে এডসেন্সৰ পিন আহে সো মোৰ $10 হৈ গল তথাপিও মোৰ এডসেন্সৰ পিন হলে মোৰ চিন্তা হল বাট গম পালো যে হেতু যোৱা মাহৰে আছিল নহয় এই মাহৰে সো প্ৰত্যেক মাহৰ 12 তাৰিখে এডসেন্সত আপোনালোকৰ যেটো ৰেভিনিউ আছে এটো এড হয় আৰু 21 তাৰিখে হেতৰ পৰা ট্ৰান্সফাৰ হয় সো কি হল হেতু হৈ গল কেছটো তবা নেক্সট হৈ গল মোৰ এডসেন্স পিন অহা নাই কিয় এড্ৰেছ চেক কৰিলো ভালকৈ এড্ৰেছটো ভালকৈ চেক কৰিলো তথাপি তাৰ পিছত গম পালো যে এডসেন্সৰ পিন আহিবলৈ আৰু সময় আছে সো এডসেন্সৰ পিন অৱশেষত আহিলে কিন্তু এডসেন্সৰ পিন যে তাবা পঠিছে তাৰ ধৰণৰ কোনো মেইল মুলে অহা নাছিলে বা মেছেজ মুলে অহা নাই বাট লাষ্টত গৈ থৈ মেইলটো নহাকে মুলে এডসেন্সৰ পিন আহিলে আৰু সেই পিনটো মই যেতিয়া এন্টাৰ কৰিলো সাবমিট কৰাৰ পিছত মোৰ মেছেজ আহিলে সাবমিট কৰাৰ 24 ঘণ্টা নালাগিলে মই 26 তাৰিখে এডসেন্স পিন আহিছে মই 26 তাৰিখে সন্ধিয়া দিছো আৰু 27 তাৰিখে ৰাতিপুৱা মুলে মেইল আহিছে যে আপোনাৰ পেমেন্টটো আমাৰ পৰা ট্ৰান্সফাৰ কৰি দিয়া হৈছে সো যদি 5 দিনৰ ভিতৰত আপোনাৰ পেমেন্টটো নুখুমায় তেতিয়ালে আমাক খবৰ কৰিব সো 5 দিন পাৰ হৈ গল মই 4 তাৰিখ মানে মই বেংক গলো মই এনেকা এটা পেমেন্ট আহিব লগা আছিল সাইডক কেনেকা হৈছে তো বেংকত চেক কৰিলে ষ্টেটাস কৈছে যে আপোনাৰ পেমেন্ট 28 তাৰিখে খুমাইছে সো মোৰ কিমান আনন্দ পাইছো আপোনাক ক'ব নোৱাৰো যে 28 তাৰিখে মোৰ পেমেন্ট খুমাই গৈছে আৰু মই অন্তত মোবাইললৈ মেছেজ এটা অহা নাই সো তাৰ কাৰণে কিবা এটা প্ৰবলেম হ'ব পাৰে মোবাইলত মেছেজ অহা নাই সো 28 তাৰিখে মোৰ পেমেন্ট খুমাই গৈছে সো মই চেক কৰিছো তেতিয়ালে মোৰ ভাল লাগিছে মনটো সো পেমেন্ট আহিছে কিবা আপোনাক কৈ দিছো গুটেটো কোৱাৰ হয়তো ইউটিউবৰ গাইডলাইনছৰ কি বুলি কয় গাইডলাইনছৰ বাহিৰ হ'ব সো হেতু কাৰণে গুটে পেমেন্টৰ কথা ক'ব নোৱাৰো মই আপোনাক কৈছো যে $287
$287 আহিছে হয়তো আপোনালোকে কনভাৰ্ট কৰি ল'ব ইণ্ডিয়ান ৰুপিছত কিমান হয় সো সেইটো আছিল মোৰ প্ৰথম পেমেন্ট সো আপোনালোকে যদি ইউটিউবত ভিডিও দি আপোনালোকৰ যদি কন্টেন্টটো চলে বা কন্টেন্টটো আপোনালোকে ইউনিক বিচাৰে সো আজিকালি কি হয় অসমীয়া কন্টেন্টটো এটাই বেয়া আপোনালোকে কিছুমানে মেহনত নকৰাকে পইচা ঘটিব পাৰে আপুনিও পাৰিব তেনেকৈ এটা কন্টেন্ট আছে কি হেতু কন্টেন্ট মই আপোনালোকক এটো ভিডিওতে কৈছো থুলমুলকে বাট এক্সট্ৰা ভিডিও বনাম মই ইউটিউবত হেতু কন্টেন্ট কি হেতু কন্টেন্ট আছে সিৰিয়েল টিভি সিৰিয়েল বিলাক যে সেইবিলাকৰ পৰা মানুহে টকা ঘটে যোনে বনায় হিটো ঘটেই বাট আমি চাইও আমি টকা ঘটিব পাৰো আমি যদি এক্সট্ৰাকে আপলোড দিও ইউটিউবৰ গাইডলাইনছৰ বাহিৰত হয় হেতু যে ইউটিউবে বেলেগৰ ভিডিও যদি আপোনালোকে পাবলিশ কৰে তেতিয়ালে আপোনাক হেতু মনিটাইজেশন এনেবল নকৰে বাট এটো এনেবল হৈ যায় কেনেকৈ হয় তাৰ এটা টেকনিক আছে যেটো যি সকলে সকে এতিয়ালকে ভিডিও আপলোড কৰি তেনেকুৱা ভিডিও আপলোড কৰি পইচা ঘটি আছে তেওঁলোকে হেতু গম পাইছে এটো টেকনিকটো কি সো গাইস আজিলৈ ইমান আছিল এটো ভিডিওত সো আপোনালোকৰ যদি ইউটিউবত সাকসেস কৰা মন আছে সো কমেন্টত জনাব মই আপোনালোকলৈ নেক্সট মোটিভেশনাল ভিডিও লৈ আহিম ইউটিউবৰ জৰিয়তে সো অসমীয়াত খুব এনেকুৱা কম মোটিভেশনাল ভিডিও পোৱা যায় সো আজিলৈ ইমান আছিল জয়